वेलकाम बैक टू माय यूट्यूब चैनल कि खबर निश्चय ভাল সকলোৰে মোৰ ভালে আছো আজি এনেদৰে ভিডিওটো আৰম্ভ কৰি দিছো আশা কৰো আপোনালোকে চাই ভাল পাব আজি আহিছো আকৌ বিয়াৰ ব্লগ এটা লৈ ঘৰৰ ওচৰতে খুৰা এজনৰ ঘৰত বিয়া আছে এয়া হৈছে জোৰোণ দিবলৈ আহিছে সুদূৰ মাজুলীৰ পৰা এয়া জোৰোণ আহি পালেহি তো দুদিনীয়া বিয়া আজি জোৰোণ হ'ব কাইলৈ বিয়া হ'ব তো এয়া জোৰোণ পিন্ধাবলৈ আৰম্ভ কৰি দিছে আৰু সকলোখিনি দেখাবলৈ চেষ্টা কৰিছো যি পাৰিছো তো চাই যাব এয়া জোৰোণ পিন্ধাবলৈ আৰম্ভ কৰি দিছে তো ঠিক আছে ভিডিওটো আৰম্ভ কৰি দিছো তো চাই গৈ থাকক আৰু চাই জনাবলৈ নাপাহৰিব মোৰ ভিডিওটো চাই কেনে লাগিলে ঠিক আছে আজি ব্লগটো আৰম্ভ কৰো বলক ছোৱালী জোৰোণ পিন্ধাই হোৱাৰ পাছত সমাজলৈ অনা হৈছিল ভকতৰ সেৱা ললে তো এতিয়া ভকতৰ ওচৰত সেৱা কৰি আহি ভিতৰলৈ আহি আৰু অলপমান নিয়ম কৰিবলৈ আছে ইয়াৰ ভিতৰলৈ ভকতক সেৱা কৰি লৈ অনা হ'ল আৰু এতিয়া ভিতৰত ডাঙৰক যিসকল আহিছিলে দৰা ঘৰৰ তো তেওঁলোকক মান ধৰিব তাৰ আগতে অলপমান কাম আছে যিখিনি হলনি বদলি কৰা হয় যেনে টেকেলি দিয়া বুলি যদি কয় এইটো শৰাই হলনি কৰিছে আৰু এইখিনি শিকাই দিছে যিহেতু নাজানে নতুন কইনা তো এইখিনি নিয়ম নীতি কৰাৰ পাছত কইনাই মান ধৰিব তো সেয়া নিয়ম কৰি হোৱাৰ পাছত এয়া হৈছে দৰাৰ মাক দেউতাক অৰ্থাৎ কইনাৰ শাহু শহু তেওঁলোকক মান ধৰা হৈ গ'ল তাৰ পাছতে মান দিয়া কৰ্ম হোৱাৰ পাছত আমি সকলো আহিলোঁ খাবলৈ তো ভাতৰ ব্যৱস্থা কৰিছিলে যিটো তো ভাত খাবলৈ আহিলোঁ ভাতৰ লগত আছিলে মাছ ভাত তেনেকেই দালি চব্জি চালাড তেনেকৈ আছিলে সকলোৱে এনেকৈ খাই বৈ খাবলৈ ল'লোঁ আৰু এইফালে আছে প্ৰতিমা বা এইফালে দেহাহঁত আছিলে এইফালে ভাত পানী খাই কৰি আজৰি হ'লোঁ অলপমান সময়ৰ পাছতে জোৰোণ দিবলৈ অহা সকলো দৰাঘৰীয়া যাবলৈ ওলালে সকলোখিনি ভাগে ভাগে যাবলৈ হ'ল এয়া জোৰোণ হেল্ল' ফ্ৰেণ্ডছ আজি হৈছে নেক্সট দিনা তো কালি জোৰোণৰ পৰা অহা ভিডিঅ' একো কৰিবলৈ নহ'ল আজি হৈছে বিয়া চ' ফাইনেলি আজি বিয়া আমি নবৌ মই এনেকৈ যাবলৈ ওলাইছোঁ এয়া হ'ল বিয়া ঘৰ তো বলকচোন ভিতৰৰ পৰা ভালকৈ দেখাইছোঁ বিয়া ঘৰত কি কৰোঁ দেখাবলৈ চেষ্টা কৰিম তো ঠিক আছে ভিডিঅ'টো আৰম্ভ কৰিছোঁ চাই থাকিব
নম্বৰ কৈ দিয়া মাতি দিয়া আকৌ ইয়াতে বহ Oh, aha. Baha, baha. Kenapa? Kuah, kuah. সকলোকে লগ পোৱা হয় তো বিৰাটেই ভাল লাগে তো ঘৰলৈ আহিলোঁ আকৌ এয়া হৈছে ৰাতিৰ ভিডিঅ' হয় তো ৰাতি আকৌ গ'লোঁ এইফালে আহিছে পূজা তো বিহু বহি আছোঁ আৰু তাৰপিছতে ছোৱালী নোৱাবলৈ নিলে তো সেইখিনি আৰু দেখুৱা নাই নোৱাই কৰি সজাবলৈ লৈ আছে এইফালে আমি ইয়াতে বহি অলপমান বিহু শুনিছোঁ চাইছোঁ আৰু তো আপোনালোকেও দেখাই আছে তো চাই থকচোন আৰু এইফালে চাওক কইনাক নোৱাই ধুৱাই সজাই কৰি আজৰি হৈ গ'ল আমি সকলোখিনি কইনাৰ ওচৰতে বহি আছোঁ যিহেতু এতিয়া 10 মান বাজিলে দৰা আহিবলৈ হৈছেই দূৰ মাজুলীৰ পৰা আহিছে দৰা গোলাঘাট জিলালৈ তো দৰা আহিব এইফালে ফাইনেলি দৰা আহি পাইছে বুলি শুনিছোঁ কিন্তু ৰাস্তাতে ভেটিলে চাৰিআলিতে মানুহ অলপমান ৰৈ আছে তো দৰা এটা নিয়ন্ত্ৰণ কৰিব লাগিব আমি তালৈ নাই যোৱা আৰু
বম ফটকা বহুত ফুটাই আছে। চ' তালৈ নগ'লোঁ ভয়তে, এইখিনিতে ৰৈ চাই আছোঁ দৰা আহিব, কিন্তু তাতেই বহুত সময় লগাই দিলে। আৰু দৰা আদৰিবলৈ এইপিনে যা যোগাৰখিনিও কৰি আছে। আমি এইখিনিতে ৰখি আছোঁ আৰু দৰা আহিছে যেন লাগিছে, কিন্তু ইমানেই বম ফটকা ফুটাইছে, বহুত ফুটাইছে। তো আহিব, তো আপোনালোকে ৰৈ থাকক। চ' ফাইনেলি দৰা দেখা পাব অলপ পাছতেই। আৰু এইফালে ফাইনেলি দৰা আহি দৌৰা-দৌলিত নামিছেহি। তো এতিয়া দৰা ভৰি ধোৱা হ'ব। দৰা আদৰি কৰি কইনা মাকে আদৰি কৰি নিব, সকলোখিনি দেখাই আছোঁ, চাই থাকক। বঢ়িয়া বঢ়িয়া বঢ়িয়া। DJ Ramiraj. আৰু এইফালে চাউল চিটিৰ কম্পিটিশ্যন হৈ আছে। দৰা ঘৰে মাৰিছে, ছোৱালীকে এইফালৰ পৰা মাৰিছে চাউল চিটিয়াব অৱস্থা নালাগে, কিন্তু এয়া মই চাউলকে বুটলি আছোঁ। মাটিত ল'ৰা লৈ গুটিখন পৰি গ'ল। চ' চাউল মাৰিবলগীয়া হ'ল আৰু যিহেতু স্প্ৰে নাই। আৰু এইফালে কইনা মাকে দৰা আদৰিবলৈ গৈছে। আৰু দৰা আদৰি আনি ৰভাতলত বহিছেহি। তেওঁলোকক বহিবলৈ দৰা গৰিয়াই আৰু সকলোখিনি ঠিক ঠাক কৰি লৈছে নিজে। আৰু
এইফালে চাওক বামুণো আহি পালেহি তেওঁলোকৰ লগতে আহিছে বামুণ তো তেওঁ এইখিনি সকলোখিনি যা যোগাৰ কৰিছে আমি এতিয়া আছোঁ কইনাৰ ওচৰত যিহেতু এতিয়া আমাক কইনা খুজিবলৈ আহিব তো অকণমান জমনি কৰিব লাগিব নহয় জানো চ' চাই লওকচোন বৰ কিবা যদি আপত্তি আছে কওক আৰু বৰ যাবলৈ নাযায় সেইটো প্ৰকাশ কৰিলে ঠিক আছে মহিলা গেলে যাব এতিয়া মহিলা ফালে পঠিয়াই দিয়া দেখা এতিয়া কিমান কৈছে কি নাই মহিলাহে ক'ব বোলে আমাৰ ফালে ক'ব আমাৰ ফালে ক'ব লাগিব অঁ নাই দিয়া কিন্তু বৌয়ে মানে সেইটো পূজা পুৰা পূজা অঁ আমাৰ পূজাব মই এটাই জানো আমাৰ পূজাব না আমি ঘৰৰ নামটোৱে কৈছোঁ আমি মানে বৌ নামটো ল'ব নাপায় ফাইনেলি এয়া কইনাক হোমৰ গুৰিলৈ উলিয়াই অনা হ'ল আৰু তাৰ পাছতেই হোমৰ কাৰ্যখিনি কৰিব আৰু দৰাই যিহেতু অলৰেডি আৰম্ভ কৰিয়ে দিছে আৰু এইফালে ওজা যিহেতু জয়ন্ত কোঁৱৰ দেৱে এইপিনে ওজা বাদ্য বজাই আছে তো এয়াই আছিল আৰু এয়াই দেখালোঁ আজি দুদিনকৈ যিহেতু ব্লগটো শ্বুট কৰিলোঁ তো ভাল লাগিলে যদি প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। I
Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust.